কবিতাৰ শিৰোনাম তেওঁ মোৰ প্ৰেমিক নহয়। কথা নীল সমুদ্ৰ। পাঠ জুৰি বৰুৱা। যিয়ে মোৰ হাতৰ স্পৰ্শত মাদকতাৰ ৰোমান পাই, তেওঁ মোৰ প্ৰেমিক নহয়। যিয়ে মোৰ ওচৰত থকা মুহূৰ্তত কামনাৰ অনলত জ্বলে, তেওঁ মোৰ প্ৰেমিক নহয়। মোৰ প্ৰেমিক তেওঁ, যিয়ে মোৰ হাত ধৰি কয়, অমৃতটো এই হাত ধৰি ৰাখিব বিচাৰোঁ। মোৰ প্ৰেমিক তেওঁ, যিয়ে মোৰ অপেক্ষাৰ সময়ত অবিৰত নিগৰাই থাকে অমিয় চকুলো। যিয়ে মোৰ উজ্জীৱল চুই বিশুদ্ধতা বিচাৰি পায়, তেওঁ মোৰ প্ৰেমিক নহয়। যিয়ে মোক চেক্সিময় পোছাকত নিজৰ বুলি ভাবে, তেওঁ মোৰ প্ৰেমিক নহয়। মোৰ প্ৰেমিক তেওঁ, যি মোৰ বাউলী চুলিৰ সুবাসত মুগ্ধ হয়। মোৰ প্ৰেমিক তেওঁ, যি মোৰ সহযাত্ৰী হ'লে আশ্বস্ত হওঁ। যিয়ে মোৰ সৌন্দৰ্য গুণ জনসন্মুখত প্ৰচাৰ কৰে, তেওঁ মোৰ প্ৰেমিক নহয়। যিয়ে মোৰ নাৰীত্বক পণ্য বুলি ভাবি লীলা খেলা কৰে, তেওঁ মোৰ প্ৰেমিক নহয়। মোৰ প্ৰেমিক তেওঁ, যিয়ে মোৰ কাৰণে কবিতা ৰচে, কল্পনাৰ সমস্ত আবিৰ সানি জোনৰ লগত তুলনা কৰে। মোৰ প্ৰেমিক তেওঁ, যিয়ে মোক নাৰী নহয় মানুহ বুলি ভাবে, মোক দেৱীৰ নিচিনা সন্মানৰ উদ্ধত আসনত ৰাখে। মোৰ প্ৰেমিক তেওঁ, যিয়ে মোৰ ভাল বেয়া দুয়ো দিশ বুজে, যিয়ে মোৰ বেয়া দিশটো পৰম মমতাৰে বুজাই দিয়ে। পৃথিৱীৰ সকলো দুৱাৰ বন্ধ হৈ গ'লেও কান্ধত হাত থৈ ক'ব, ঐ পাগলী, ইমান চিন্তা কিহৰ? এতিয়াও জীয়াই আছোঁ নহয় মই।